দেৱী এতিয়া মই ৰাখোঁ হা মই তোমাক অলপ পিছত কল কৰিম হ'ব দিয়া লাভ ইউ টু তোৰে ভাল দে পুৰা চেনি খাই থাকোঁ আৰু মোৰতো এইবোৰ কৰাৰ ভাগ্যই নাই ভাগ্য কিয় নাথাকিব ভাগ্য থাকিব তই মাত্ৰ এটা মোবাইল ল দিব দে মোক মায়ে ক'ব তোৰ ক্লাছ 10তে মোবাইল ল'ব হ'লেই মইতো তোক বুদ্ধি দিব পাৰোঁ তই কৰিবি নে ক কি কচোন শুন তেনেহ'লে কৰিবিনে কৰিম তই এইটো কাম কৰিলে বা মোৰ বুদ্ধিমতে তই কৰি গ'লে তই নিশ্চয় মোবাইল পাবি হ'ব দে এতিয়া বল বল সোণমণি আজি তই স্কুল নোযোৱা নেকি নাযাওঁ কিয় নাযাওঁ বুলি কৈছোঁ নাযাওঁ নহয় কিয় নোযোৱা স্কুলৰ সকলোৰে হাতে হাতে এটা মোবাইল মোৰ হাতত এটা মোবাইলো নাই তাতে কি হোৱাটছএপৰ গ্ৰুপতো সকলোৱে আগবাঢ়ি যায় মোৰ কি আগবাঢ়ি যাব মন নাযায় নেকি তোক ইমান কম বয়সতে আমি মোবাইল দিব নোৱাৰোঁ নালাগে যা মোবাইল স্কুলতো নাযাওঁ ভাতো নাখাওঁ ঠিক আছে তই ইয়াতে থিয় পাতি থাক মই দেউতাক কৈ আছোঁ মিনতি মিনতি চাহ একাপ লৈ আছোন গৈছোঁ আপুনি অলপ বহকচোন মাজনী স্কুলত গ'ল নে ক'ত গ'ল স্কুলৰ আজি তাৰ স্কুল নাযায় কিয় কিবা বেমাৰ হ'ল নেকি আচল বেমাৰে লগ হৈছে কি তুমি যি ক'ব বিচাৰিছা খোলা বুলি কিয় কোৱা তাই হেনো মোবাইল লাগে মোবাইল নিদিলে তাই যে ভালকৈ নাখায় পিছে তুমি কি ক'লা মই কি ক'ম তাইক বুজালোঁ যে ইমান কম বয়সতে কেনেকৈ আমি মোবাইল দিব পাৰোঁ তুমিও মানে তাইৰ লগতো লাগি থাকা পঢ়া কিবা কামত লাগে কি জানি তাতে আৰু তাই মোৰ একমাত্ৰ ছোৱালী মাজনী ক'ত তুমি মানে আৰু এনেকৈ মৰম কৰি যোৱা আছে ভিতৰখনত খাই পাতি মাজনী 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 স্কুল নোযোৱা নেকি নাযাওঁ মই স্কুল কিয় তোমাৰ কি মায়ে কোৱা নাই নেকি কৈছে যদি গধূলি বস্তুটো লাগে স্কুল কিন্তু এতিয়া যাব লাগিব নালাগে দেউতা তুমি মোৰ দুখ বুজি পোৱা মায়ে মোক মৰমেই নকৰে নাপায় নহয় মাৰ বিষয়ে এনেকৈ ক'ব নাপায় যোৱা ভাত খাই স্কুললৈ যোৱা এতিয়া কি হলো আছে যোৱাচোন ভালকৈ চোৱা বাথৰুমত চোৱাচোন ক'তবা গ'ল তাই মাজনী 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 ক'তবা গ'ল তাই কি হলো মৰমৰ মা দেউতা মোক ক্ষমা কৰিব মই মোৰ ভালপোৱা ল'ৰাজনৰ সৈতে গুচি আহিলোঁ তোমালোকে আমাৰ সম্পৰ্কটো মানি নল'ব বুলি ভাবি এই সিদ্ধান্ত ল'লোঁ মাজনী তই মোৰ কি কৰিলি তোক লৈ মই কিমান অকল সকলো চোন মাৰ কৰি মই মোবাইলটো দিয়ে ভুল কৰিলোঁ নহ'লে আজি তাই